নমস্কাৰ বন্ধুসকল আসাম অনলাইন সাৰথী চেনেলটোলৈ আপোনালোকক স্বাগতম বন্ধুসকল আপোনালোকে স্ক্ৰিনত দেখি আছে কটন বিশ্ববিদ্যালয়ৰ অফিচিয়েল ৱেবছাইট আৰু কটন বিশ্ববিদ্যালয়ে যোৱাকালি ইউজিচিৰ যি ৰিভাইজ গাইডলাইন ওলাইছে তাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে নতুনকৈ তেওঁলোকৰ এক্সামিনেশ্যন সম্পৰ্কে এটা আপডেট আগবঢ়াইছে য'ত সেকেন্ড সেমিষ্টাৰ আৰু ফৰ্থ সেমিষ্টাৰৰ ষ্টুডেণ্টসমূহক কিদৰে নেক্সট সেমিষ্টাৰলৈকে প্ৰমোট কৰা হ'ব লগতে 6 সেমিষ্টাৰৰ বা যিখিনি পিজি বা ইউজিৰ আমাৰ ফাইনেল সেমিষ্টাৰৰ ষ্টুডেণ্ট আছে তেওঁলোকক কিদৰে ফাইনেল পৰীক্ষা লোৱা হ'ব এই সম্পৰ্কে বিতং তথ্য আগবঢ়াইছে আমি এই ভিডিঅ'টোত এই সম্পৰ্কে আলোচনা কৰিম গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু যদি আপুনি আমাৰ চেনেলত নতুন হয় তেতিয়া হলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰক বন্ধুসকল আপোনালোকে আমাৰ স্ক্ৰিনত কটন বিশ্ববিদ্যালয়ৰ প্ৰেছ ৰিলিজখন দেখা পাইছে এই প্ৰেছ ৰিলিজখন দিয়া হৈছিল 9 তাৰিখে 9 জুলাই 2020 প্ৰফেসৰ ডিকে দাস ৰেজিষ্ট্ৰাৰ কটন বিশ্ববিদ্যালয় এতিয়া আমি আলোচনা কৰিম ইয়াত প্ৰধানতঃ কি বিষয় সম্পৰ্কে কোৱা আছে বন্ধুসকল ইয়াত প্ৰধানতঃ কোৱা আছে যে 6 জুলাই তাৰিখে ইউজিচিয়ে যি ৰিভাইজ গাইডলাইন ঘোষণা কৰিছে তাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে সেকেন্ড আৰু ফৰ্থ সেমিষ্টাৰৰ এক্সাম সম্পৰ্কে কি কৈছে আমি আপোনালোকক পঢ়ি শুনাই দিছো As per guidelines, the end semester examination of the intermediate semester, that is second and fourth semester of UG, BCA, MCA program and second semester of PG shall not be held and the students shall be promoted to the next semester based on the proposed UGC formula of 50% weightage from mid-semester of examination and 50% weightage from previous semester examination subject to the examination rules of the university. The online classes of such new semester shall be begin from the 3rd August 2020. ইয়াত স্পষ্টভাৱে কোৱা আছে যে সেকেন্ড আৰু ফৰ্থ সেমিষ্টাৰৰ পৰীক্ষা নহয় আৰু সেকেন্ড আৰু ফৰ্থ সেমিষ্টাৰৰ বিসিএ হওক এমসিএ হওক লগতে অন্যান্য কোৰ্ছসমূহৰ আন্ডাৰ গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেটত থকা হে ছাত্ৰ-ছাত্ৰীসকলক 50% নম্বৰ মিড সেমিষ্টাৰৰ পৰা আৰু 50% নম্বৰ লাষ্ট সেমিষ্টাৰৰ আৰু 50% নম্বৰ তেওঁলোকৰ লাষ্ট সেমিষ্টাৰত যিমান মাৰ্ক পাইছিলে তাৰ পৰা 50%ৰ মাৰ্ক লৈ তেওঁলোকক নেক্সট সেমিষ্টাৰৰ কাৰণে প্ৰমোট কৰা হ'ব লগতে ইয়াত এটা গুৰুত্বপূৰ্ণ ঘোষণা আছে যে অনলাইন ক্লাছসমূহ নেক্সট সেমিষ্টাৰৰ কাৰণে অনলাইন ক্লাছসমূহ 3 আগষ্ট 2020 ৰ পৰা আৰম্ভ হ'ব গতিকে বন্ধুসকল আপোনালোক হাজু হবৰ হ'ল নেক্সট সেমিষ্টাৰত যোৱা কাৰণে আৰু নেক্সট সেমিষ্টাৰৰ অনলাইন ক্লাছ কৰা কাৰণে এতিয়া যদি আমি আহো ফাইনেল সেমিষ্টাৰৰ ক্ষেত্ৰত কি কৈছে ইয়াত কোৱা আছে the final semester examination for all the UG PG program along with their area betterment papers of even semester if any and as applicable shall be held online with UG starting tentatively in the first fortnight and PG starting in the second fortnight of August 2020. The detailed plan, program and the guidelines to students shall be notified in the university website. বন্ধুসকল ইয়াত স্পষ্টভাৱে কোৱা আছে যে UG PG ফাইনেল এক্সাম সমূহ অনলাইন যোগে লোৱা হ'ব আগতে ইয়াতে কোৱা আছে যে UG যিবিলাক পৰীক্ষা হেবিলাক আগষ্ট মাহৰ প্ৰথম 2 সপ্তাহত আৰু যিখিনি পিজি অৰ্থাৎ পোষ্ট গ্ৰেজুৱেট কোৰ্ছৰ পৰীক্ষা হেয়া আগষ্ট মাহৰ সেকেন্ড 2 সপ্তাহৰ ভিতৰত লোৱা হ'ব ডিটেইল প্ল্যান প্ৰগ্ৰাম আৰু গাইডলাইন কিছুদিন পিছত বিশ্ববিদ্যালয়ৰ ৱেবছাইটত প্ৰকাশ পাব আপোনালোকে ৱেবছাইট চাই থাকক বা আমাৰ চেনেলৰ লগত সংযোজিত হৈ থাকক আমি আপোনালোকলৈ কেতিয়া এক্সাম হ'ব ডিটেইলছ নটিফিকেশন ওলালে হেয়া বতৰা লৈ আহিম গতিকে বন্ধুসকল আপোনালোকে চিন্তা কৰিব নালাগে এক্সামৰ ডেট আহি গ'ল যে বন্ধুসকল আপোনালোকে নিজৰ ফাইনেল পৰীক্ষাৰ বাবে ভালদৰে প্ৰস্তুতি চলাওক আমাৰ ফালৰ পৰা আপোনালোকলৈ শুভেচ্ছা থাকিল ধন্যবাদ